এটা দিন পাৰ হৈছিলেহে, কিন্তু নিমিষতে আমাৰ সংসাৰখন একেবাৰে ভাঙি ছিঙি গ'ল। মোৰ বুকুখনো একেবাৰে ভাঙি ছিঙি গ'ল বুলিয়ে ক'ব পাৰি। তাৰ বাবে মই বেটিক চাওঁ, পখিলা বেটিক চাম, আনি দিলে দিব, নিদিলে নাই। জীৱনতো বহুত কান্দিছোঁ ন, মই জানো ন মই কেনেকৈ জীয়াই আছোঁ এতিয়া। নমস্কাৰ। আপোনালোকে সকলোৱেতো দুলুৰাজৰ বিষয়ে জানেই। মানুহে কেতিয়াও আনৰ সংসাৰ ধ্বংস কৰিব নালাগে, সংসাৰ পাতিব লাগে। যিকোনো কথা কৈ আনৰ সংসাৰ কেতিয়াও ভাঙিব নালাগে। আৰু দুলুৰাজে তেখেতেও নিজৰ জীৱন শেষ কৰিম বুলি ভাবি বাইক ইমান জোৰে চলাব নালাগে। তেওঁলোকৰ যিহেতু কণমানি ছোৱালী এজনী আছে, সেই গতিকে ছোৱালীজনীৰ কথা তেখেতে ভাবিব লাগে। তেখেতে নিজৰ ভুল বুজি পাইছে, এতিয়া ভাল কথা। আমি সকলো আশা কৰোঁ তেওঁলোকৰ সংসাৰখন আকৌ ঘূৰি আহক, আগৰ নিচিনাকৈ হাঁহি ধেমালি কৰি তেওঁলোকে থাকক। ধন্যবাদ।